বোকাজানত বুজন পৰিমাণৰ কানিসহ দুজনক আটক। কাৰ্বি আংলঙৰ ডিলাইত বুজন পৰিমাণৰ কানিসহ মণিপুৰৰ দুজনক আটক। ডিলা আৰক্ষীৰ নাকা তালাচীত মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী AA01 GC5478 নম্বৰৰ ট্ৰাকত উদ্ধাৰ হৈছে বুজন পৰিমাণৰ কানিখিনি। ডিলা আৰক্ষীয়ে কানিসহ মণিপুৰৰ সেনাপতি জিলাৰ অজয় বসনেট আৰু ডিউমন লিম্বু নামৰ দুজনক আটক কৰিছে। ডিলা আৰক্ষীৰ অভিযানত প্ৰায় 1 কোটি টকাৰ মূল্যৰ কানি জব্দ। এক গোপন উত্তৰ ভিত্তিত বোকাজান মহকুমাৰ আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰু ডিলা আৰক্ষীৰ সহযোগত চলাইছিল উক্ত অভিযানটো। অভিযানত আজি পুৱা ট্ৰাকখনৰ এয়াৰ ফিল্টাৰত গোপনে সৰবৰাহৰ অপচেষ্টা কৰাৰ সময়তে আৰক্ষীৰ অভিযানত জব্দ কৰিবলৈ সক্ষম হয় এই বুজন পৰিমাণৰ কানিসমূহ। 19টা পেকেটত মুঠ 18 কেজি কানি জব্দ কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং আৰক্ষী। অধিক তথ্যৰ বাবে ডিলা আৰক্ষী 2 কেজেৰা অব্যাহত ৰাখিছে। এখন ট্ৰাকত মণিপুৰৰ পৰা গুৱাহাটী নি আছিলে কানিখিনি। আমাৰ আগতীয়া ইনফৰ্মেশ্যন আছিলে, সেইমতে আমি ডিলাই তিনিআলিত নেকা ছেটআপ কৰি তালাচী কৰোঁতে কানিখিনি আমি উদ্ধাৰ কৰিলোঁ। কিমান মান উদ্ধাৰ কৰিলে ছাৰ? কিমান কেজি? এই 18 কেজি। আৰু এই সন্দৰ্ভত কেইজনক আটক কৰিছে? 2জনক আটক কৰা হৈছে। তেওঁলোকৰ নাম ছাৰ? এজন অজয় বাসনেট, এজন নাম ডিমন লিম্বু। তেওঁলোক ক'ৰ হয় ছাৰ? তেওঁলোকৰ এইটো আমি ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন কৰি আছোঁ, ইণ্টাৰগেট কৰি দিওঁ পিছত। আৰু জব্দকৃত কানিখিনি বজাৰ মূল্য ছাৰ কিমান মান? 1 crore। ব্যুৰ ৰিপৰ্ট, নিউজ মেগনেট, এনি।